কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰথ জয়ন্তী আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহৰ আজিৰ এই মূল অনুষ্ঠান প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সন্মানীয় সঞ্চালক আমাৰ অতি শ্ৰদ্ধাৰ দেবেন শইকীয়া ডাঙৰীয়া, এই অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰা আমাৰ অতি শ্ৰদ্ধাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সন্মানীয় প্ৰেছ উপদেষ্টা ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া অতি শ্ৰদ্ধাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়া, এই অনুষ্ঠানৰ উদ্বোধক এই সমষ্টিৰ গড়পুৰ সমষ্টিৰ সন্মানীয় বিধায়ক, এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উৎপল বৰা ডাঙৰীয়া, উদযাপন সমিতিৰ সন্মানীয় সভাপতি আনন্দ বৰকাকতি, কাৰ্যকৰী সভাপতি পৰমানন্দ মুদৈ, প্ৰধান সম্পাদক এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ যুগল বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি অভ্যৰ্থনা সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, এই বিদ্যালয়ৰ অতি শ্ৰদ্ধাৰ বৰ্তমানৰ শিক্ষাগুৰুসকল, ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা আমাৰ অতি শ্ৰদ্ধাৰ সন্মানীয় শিক্ষাগুৰুসকল, বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু আজি এই অনুষ্ঠানটো যাক উপলক্ষ কৰি আয়োজন কৰা হৈছে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিতুল বৰা, সদৌ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধি, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি পুলক বৰা, সাধাৰণ সম্পাদক ধনমণিকে প্ৰমুখ কৰি বিভিন্ন জিলা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, এই বিদ্যালয়ৰ বৰ্তমানৰ শিক্ষাৰত ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, মই প্ৰথমেই এই মহাৰথ জয়ন্তীৰ পবিত্ৰ ক্ষণত ইয়াত উপস্থিত থকা সন্মানীয় বিশিষ্ট ব্যক্তিসকল, সন্মানীয় শিক্ষাগুৰুসকল, সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকল সকলোলৈকে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ মঞ্চৰ পৰা অতি আন্তৰিকতাৰে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিলৈ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। দেৰিকৈ হ'লেও সকলোলৈকে এই শৰতৰ বতৰত শাৰদীয় দুৰ্গোৎসৱৰ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, কাতি বিহুৰ আন্তৰিক ওলগ জনাইছোঁ আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা সকলোলৈকে আন্তৰিকতাৰে শুভেচ্ছা জনাই এই বিদ্যালয়ৰ মহাৰথ জয়ন্তী ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে ৰাইজে ইমান অতি আন্তৰিকতাৰে, ইমান উলহ মালহেৰে, ইমান সৰ্বাংগ সুন্দৰকৈ এই অনুষ্ঠান আয়োজন কৰা, ইয়াৰ লগত জড়িত হৈ থকা প্ৰতিগৰাকী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজলৈ অতি আন্তৰিকতাৰে মই শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদন কৰি ক'ব খুজিছোঁ যে আজিৰ পৰা প্ৰায় 7টা দশক, 7.5টা দশকৰ আগত এই অঞ্চলৰ সুধী ৰাইজে, জ্ঞান অন্বেষী ৰাইজে ইয়াত জ্ঞানৰ এটা
ইয়াত অংকুৰণ ঘটাব খুজিছিল, এটা বীজ ইয়াত অংকুৰিত কৰিব খুজিছিল। আৰু এই জ্ঞানৰ বীজটো আজি অংকুৰিত হৈ প্ৰায় ৭৫ বছৰীয়া শৈক্ষিক পৰিক্ৰমা, বিদ্যাৰ্থনিক পৰিক্ৰমাৰে পৰিৱৰ্তিত হৈ ৭.৫টা দশক অতিক্ৰম কৰি এজোপা জ্ঞানৰ বটবৃক্ষত পৰিণত হ'ল। সেইসকল মহান ব্যক্তি, যিসকল ব্যক্তি এই জ্ঞানৰ বটবৃক্ষৰ জন্মলগ্নৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি আছে, যিসকল ব্যক্তিৰ আশা আকাংক্ষা এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত জড়িত হৈ আছিল আৰু তেখেতসকলৰ সপোন, তেখেতসকলৰ আশা, তেখেতসকলৰ চিন্তা প্ৰতিশ্ৰুত হৈ জ্ঞানৰ বৃক্ষত বটবৃক্ষত পৰ্যবেক্ষিত কৰা এই বিদ্যালয়ৰ ছাদ জিৰাই বহু ছাত্ৰ ছাত্ৰী ইয়াৰ মাজৰ পৰা ওলাই গ'ল। সেইসকল ব্যক্তিৰ চিন্তা আকাংক্ষা আৰু তেখেতসকলৰ যি সপোন, সেই সপোন বাস্তৱায়িত কৰা হোৱা সেইসকল ব্যক্তিলৈ মই আজি এই পবিত্ৰ ক্ষণত অতি আন্তৰিকতাৰে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ, সেৱা জনাইছোঁ। কাৰণ এখন বিদ্যালয় বা এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা বা সেই সপোন দেখাটো এটা জাতিৰ কাৰণে, এখন সমাজৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। কাৰণ সমাজখনক, জাতিটোক, এই অঞ্চলৰ ৰাইজক, উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলক শিক্ষা দিয়া, ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ যোগেদি, জ্ঞানৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ জীৱন জ্ঞানৰ আলোকেৰে আলোকিত কৰা, তেখেতসকলৰ নিজৰ জীৱন আলোকিত কৰাই নহয়, সামগ্ৰিকভাৱে সমাজখনক, জাতিটোক জ্ঞানৰ আলোকেৰে আলোকিত কৰি জিলিকাই তুলি, পোহৰাই তুলি সমাজখনক আগবঢ়াই লৈ যোৱাৰ যিটো চিন্তা, যিটো সপোন থাকে, সেই সপোনকে লৈ ইয়াত এই কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু সেই বিদ্যালয়ে অতি গৌৰৱেৰে ৭৫টা বছৰ অতিক্ৰম কৰিলে। গতিকে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিলৈ, প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী, বহু ব্যক্তি এইখন সমাজত আছে, বহু ব্যক্তি এই সমাজৰ পৰা ইহলীলা সম্বৰণ কৰি তেখেতসকল ইয়াৰ পৰা আঁতৰি গ'ল। জ্ঞাত অজ্ঞাত ব্যক্তি, শিক্ষক শিক্ষয়িত্ৰী সকলোলৈকে আমি ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা আমি আন্তৰিকতাৰে সেৱা জনাব খুজিছোঁ, শ্ৰদ্ধা জনাব খুজিছোঁ। কাৰণ এনেকৈ এখন ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা বিদ্যালয়ৰ যিটো এখন সমাজৰ প্ৰতি যিটো সেৱা, এখন বিদ্যালয়, মহাবিদ্যালয়, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমাজৰ প্ৰতি দিয়া যিটো অৱদান, সেই অৱদানৰ কথা কোনেও কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। আৰু এই বিদ্যালয়, মহাবিদ্যালয় নামৰ আনুষ্ঠানিক শিক্ষাৰ যিসমূহ অনুষ্ঠান আছে, সেই অনুষ্ঠানসমূহৰ যোগেদিয়ে সমাজখনক জ্ঞানৰ আলোকেৰে জিলিকাই ৰখা যিটো যাত্ৰা, সেই যাত্ৰাত এনেকুৱা ধৰণৰ বিদ্যালয়, মহাবিদ্যালয়সমূহৰ অতি সাংঘাতিক অতুলনীয় অৱদান আছে। আৰু সেইকাৰণে এই বিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত সকলো ব্যক্তিলৈ আমি সেৱা জনাই আমি ক'ব খুজিছোঁ, আজি এই ৭৫টা বছৰ অতিক্ৰম কৰা এই বিদ্যালয়ৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, সেইসকলৰ ইয়াত সমাৰোহ হৈছে, সমাৱেশ ইয়াত হৈছে। এই যিখন সমাৰোহ হৈছে, এই সমাৰোহত বিভিন্ন প্ৰান্তৰ, বিভিন্ন স্তৰত এই বিদ্যালয়ৰ পৰা, ইয়াৰ পৰা শিক্ষা সাং কৰি, ইয়াৰ পৰা শিক্ষা লৈ ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি উপস্থিত হৈছেহি। সমাজৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন স্তৰত থাকি সমাজলৈ তেখেতসকলে বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহিছে। গতিকে আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এই সমাৰোহত ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে আমি ক'ব খুজিছোঁ, সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত যেতিয়া এনেকৈ আনুষ্ঠানিক শিক্ষানুষ্ঠান যেতিয়া প্ৰতিষ্ঠা কৰা হয়, বিভিন্ন প্ৰান্তত বিভিন্ন আধুনিক সভ্যতাসমূহ যেতিয়া প্ৰতিষ্ঠা হৈছে, প্ৰতিটো আধুনিক সভ্যতা আৰম্ভ হওঁতে, আধুনিক সভ্যতা শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে আনুষ্ঠানিক যিমানবোৰ শিক্ষানুষ্ঠান আছে, এই অনুষ্ঠানসমূহৰ ভূমিকা, সমাজখনত ইয়াৰ শিক্ষাৰ ভূমিকা, ইয়াৰ নতুন নতুন সৃষ্টিশীলতা, নতুন নতুন সৃজনীশীলতাৰ ভূমিকা, নতুন নতুন মৌলিক চিন্তা চৰ্চাৰে সমাজত নতুন নতুন পৰিৱেশ সৃষ্টি কৰা যিটো
যিটো আধাৰ বা যিটো নতুন দায়িত্ব যিটো পালন কৰে, এই বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা আন গৱেষণা প্ৰতিষ্ঠানসমূহ, আনুষ্ঠানিক যিসমূহ অনুষ্ঠান আছে, সেই অনুষ্ঠানসমূহে শক্তিশালীভাৱে ভূমিকা পালন কৰে। আৰু এই অনুষ্ঠানসমূহ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে ৰাইজৰ, সমাজৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন স্তৰৰ মানুহৰ বিশেষ আৰু শক্তিশালী ভূমিকা থাকে। যিমানবোৰ অনুষ্ঠান, আধুনিক শিক্ষাৰ যিমানবোৰ অনুষ্ঠান আছে, আধুনিক বিশ্ববিদ্যালয় আছে, যেতিয়া পৃথিৱীৰ আটাইতকৈ বৰ্তমান সময়ত থকা আটাইতকৈ শক্তিশালী যিখন বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় যেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সময়ত কেৱল মাত্ৰ 8গৰাকী ব্যক্তিয়ে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সময়ত তেওঁলোকে কৈছিল, তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ সময়ত তেওঁলোকৰ মুখলৈ চাই অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ সেই সময়ৰ যিসকল শিক্ষাৰত ছাত্ৰ ছাত্ৰী আৰু যিসকলে শিক্ষাদান কৰি থকা বিশ্ববিদ্যালয়ৰ যিসকল শিক্ষক আছে বা যিসকল ইয়াৰ লগত জড়িত হৈ থকা যিসকল পৰিকল্পনাকাৰী আছে, তেওঁলোকে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ 8গৰাকী যিসকলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব খুজিছিল, তেওঁলোকে উপহাস কৰি হাঁহিছিল, হাঁহি কৈছিল যে তোমালোকৰ ওচৰত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ হ'লে হাতত অফুৰন্ত ধন লাগে, বিশ্ববিদ্যালয়ত পাঠদান কৰিবলৈ হ'লে সৰ্বাংগ সুন্দৰ তাত শ্ৰেণীকোঠা লাগে, পৰীক্ষাগাৰ লাগে, পুথিভঁৰাল লাগে। কিন্তু সেই সময়ত সেই 8গৰাকী ব্যক্তিয়ে অক্সফৰ্ড, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ সেইসকল অধ্যাপক, অধ্যাপিকা, পৰিকল্পনাকাৰী ছাত্ৰ ছাত্ৰীসকলৰ বিৰুদ্ধে উত্তৰ দি কৈছিল যে আমাৰ ওচৰত ধন নাই, আমাৰ ওচৰত তেনেকুৱা ধৰণৰ শ্ৰেণীকোঠা বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পৰীক্ষাগাৰ, পুথিভঁৰাল, সৰ্বাংগ সুন্দৰ শিক্ষিকাই থকা তেনেকুৱা ধৰণৰ পুথিভঁৰাল কৰিব পৰা আমাৰ ওচৰত ধন নাই। কিন্তু আমাৰ ওচৰত এটা মন আছে, চিন্তা আছে, আৰু জ্ঞানৰ প্ৰতি আমাৰ যদি আমি এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব খুজিছো, য'ত সমাজ আৰু জ্ঞানক উজ্বলাই তুলিবৰ কাৰণে জ্ঞানৰ বিভিন্ন ধৰণৰ চিন্তা চৰ্চাৰ সমাৱেশ ঘটিব, তেনেকৈ প্ৰত্যাহ্বানৰ মাজত অক্সফৰ্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। আৰু আজি পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ, অত্যন্ত শ্ৰেষ্ঠ সৃষ্টিশীলতা, সৃজনীশীলতা, বিজ্ঞান প্ৰযুক্তিবিদ্যা, সামাজিক বিভিন্ন ধৰণৰ চিন্তা চেতনাৰ আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ উৎকৰ্ষতাৰ পৃথিৱী